সাইনবোর্ডখনে বহুত আমনি কৰে তাত লিখা আছে ওচৰত বিদ্যালয় আছে লাহে লাহে যাব কাৰণে লাহে লাহে আহোঁতে দেৰি হৈ যায় হেল্ল' সেইখন তহঁতৰ কাৰণে দিয়া নাই ন সেইখন দিছে যান-বাহনৰ কাৰণে বাৰু কিতাপ লিয়া ছাৰ কিতাপ আনিব নাথাকে ন কাঁহী বাতি আনিব লাগে মই কাঁহী আনিছোঁ মই কাঁহী আনিছোঁ আৰু নেমু জলকীয়া আনিছোঁ গৰু তোক আজি প্ৰশ্ন শুনো ৰ ছাৰ এইবোৰ নালাগে নেকি খিচিৰিকেইটা খাম আৰু যাওঁ মই যি বুজিছোঁ তাকে ক শুৱনি আমাৰ গাঁওখনি কবিতাটো গা হ'ব ছাৰ মাতিছোঁ শুৱনি আমাৰ গাঁওখনি অতি সুগছ ধুনীয়া ছোৱালীয়ে ভৰা কিম গহি গহি গাল বগা কৰে আচলতে ফাপৰে ধৰা কি আছিলে হ'ব ৰ কচোন জোন আৰু বেলিৰ মাজত পাৰ্থক্য কি ছাৰ পাৰিম জোনে তেওঁটা ল'ৰা ভাল পায় বেলিয়ে আকৌ মোকে ভাল পায় গৰু তই মোক খালি বাৰু কচোন এটা কলৰ দাম যদি 3 টকা হয় তেন্তে 5টা কলৰ দাম কিমান টকা হ'ব ছাৰ পাৰিম ছাৰ পকা কল নে কেঁচা কল পকা কল ছাৰ এনেকুৱা লকডাউনৰ বতৰত 3 টকা কল একো ডালো নিদিয়ে গৰুটো মোৰ মূৰটো খালি হয় তই একো কৰিব নালাগে ইয়াৰ স্কুলৰ পৰা ওলা ছাৰ যাওঁ ছাৰ খিচিৰিকেইটা খাই যাওঁ নেকি নৱজিৎ দাস মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ নমস্কাৰ